হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি মই ক্লাছ 10ৰ তোমালোকক কুৰুখ কবিতাটোৰ কুৱেশ্যন এনচাৰখিনি দি দিছোঁ। প্ৰথম তোমালোকক VSA খিনি দিছোঁ, তাৰপিছত তোমালোকৰ পাঠৰ যোনখিনি কবিতা আছে সেইখিনি দিছোঁ, আৰু একেবাৰে লাষ্টত MCQ কেইটামান তোমালোকে চাই ল'বা। আৰু VSA খিনি তোমালোকে যাতে ভালকৈ চাবা, এইখিনি MCQ টাইপো আহি যাব পাৰে। আৰু তোমালোকে ভিডিঅ'টো ৰখাই ভালকৈ লিখি ল'বা কুৱেশ্যন এনচাৰখিনি। অলপ শ্বৰ্টকৈ মই লিখি দিছোঁ ধুনীয়াকৈ। তোমালোকে ভালদৰে লিখি ল'বা আৰু মুখস্থ কৰিবা, যাতে এইখিনি তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব কুৰুখটো। আৰু তোমালোকৰ বছৰীয়া পৰীক্ষাত আৰু মেট্ৰিক পৰীক্ষাটো তোমালোকৰ কাৰণে এইখিনি বহুত দৰকাৰী হ'ব। সেইকাৰণে তোমালোকে এইখিনি মিছ নকৰিবা, তোমালোকে ভালদৰে লিখি লৈ ল'বা। আৰু তোমালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছা, তোমালোকৰ নামটো আৰু তোমালোকৰ স্কুলখনৰ নাম কমেণ্টত লিখি দিবা। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবা।